খাৰুপেটীয়াৰ মাগুৰমাৰীত বাঘৰ আতংক। বাঘৰ আক্ৰমণত উমৰ আলী নামৰ লোকজন গুৰুতৰভাৱে আহত। ধান কাটি থাকোঁতেই পিছফালৰ পৰা আক্ৰমণ কৰে বাঘে। লোকজনৰ ঘৰ চপতোলা বজাৰৰ বদলি বৰালী গাঁৱত বুলি জানিব পৰা গৈছে। আহত লোকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিছুদিন আগতেই ধুলাৰ গৰাপুৰীত দুজনকৈ ব্যক্তিক আক্ৰমণ কৰিছিল। আজি আকৌ মাগুৰমাৰীৰ বদলি বৰালীত পুনৰ এজনক আক্ৰমণ কৰে। ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী আৰু বন বিভাগৰ কৰ্মী উপস্থিত হৈছে। যাতে বাঘে যখন হুঙ্কার ছাড়ছে তখন আমি চিকিৎসা চাচ্ছি বাঘ বাড়াইছে ওর ওই কথা যখন বসি তখন আমি বাড়ির মুখ দৌড় পাচ্ছি তো সামনে মুখ দৌড় বাড়ি ও আমাকে মারলো হয় পরে যখন বাঘ এই মুখ থেকে আইলো আসার পরে বাইতেছে হাল্লা দিলে ভাই মানুষ বেড়ে আছে ধান খেত হুঙ্কার যে বেরলো মানুষ বেড়ে আছে যাও মানুষ আমি দেখি নিয়ে গিয়ে এখন যাও তো যা দেখি মানুষটা পাচ্ছি মানুষটা পাওয়ার পাশে যে আমার গালা পানি খেলো আমাকে তোমার বাদ নাও আমার বাড়ির কাছে পরে বাদ নিয়ে এলাম নিয়ে এসে মাথা ওই জায়গাতে আমি আমার সাদা রক্তটা আসলো ওটা দিয়ে বাঁধ দিছি নিয়ে এসে পরে পানি চানি খাওয়া গাড়িতে উঠাই দিলাম হসপিটাল লেগেছে। কই দিয়ে গেল এখন কি নাম মানুষটার নাম? মানুষটার নাম তোমার ওমর বাড়ি কোন জায়গা? বাড়ি এই যে বাড়ি গায়ের নামটা কি? এটা বদলি করে নি কয় নাকি আমার বলতি বৰালি গাঁৱৰ ৰাতিপুৱাৰ পৰা বাঘ এটা ওলাই আছে মানে ৰাইজে মানে গম পোৱাৰ পিছত ফৰেষ্টক ফোন কৰা হ'ল। ফৰেষ্ট মানে আহি পালে পোৱাৰ পিছত আমাৰ এই গাঁৱৰে ল'ৰাটো উমৰ আলী তেওঁ ধান কাটি আছে। তাতে ধান কাটি থাকোঁতে তাতে বাঘ যায় তাক মোটামুটি মৰিলে বোধ এতিয়া গুৱাহাটী ৰেফাৰ কৰা হৈছে, পঠাই দিয়া হৈছে। কি হ'ল এতিয়া কি হ'ব ওপৰলৈ জানে এইটো গুৱাহাটী লৈ পঠাই দিয়া হ'ল। এতিয়া বাঘখন আমাৰ এই গাঁৱৰ পিছফালে মাকৈ ক্ষেত্ৰত সোমাই আছে। ফৰেষ্টৰ মানুহটো এতিয়াও আহি পোৱা নাই। ইয়াত থানা ষ্টাফ আহি পাইছে, ফৰেষ্টৰ মানুহবিলাক আহি এতিয়াও পোৱা নাই। বহুত ৰাইজ গোট খাই আছে। বাঘ দেখিছোঁ, দেখিছে বাঘটো ডাঙৰ আছে, সৰু নহয় ডাঙৰ আছে। দৰঙৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট, বাতৰি লাইভ 24।